39 বছৰীয়া পুৰণি মাৰ মেখেলা চাদৰযোৰ পিন্ধি অলপ সাজি কাচি ষ্টাইল মাৰি আছোঁ। দেৱালীৰ কাৰণে অলপ ভাল লাগিছে আৰু মনটো সেইকাৰণে সাজিছোঁ অলপ। আৰু মই এনেকৈ চিম্পলকৈ সজাইছোঁ। মই মানে মানুহৰ দৰে ৰংগলী চংগলী মানে বনাবও নাজানো আৰু লাইটিং চাইটিঙৰ মোৰ একো ব্যৱস্থা নাই। একদম মানে চিম্পল, চাকি জ্বলাই ভাল পাওঁ সেইকাৰণে জ্বলাইছোঁ। আৰু এইটো কি পাত, এইকেইটা কি পাত আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মানুহখিনিয়ে নিশ্চয়কৈ জানিব আৰু যোনে যোনে জানে কমেণ্ট কৰিব। তাৰপিছত মই ফুলজাৰি ফুটাই দেখুৱাই আছোঁ। আমাৰ লিটিল ব্লগাৰে ইমান ভয় খাই মানে তাইৰ ভয়টো মানে অলপমান খেদাবৰ কাৰণে নাচিবাগি দেখুৱাই আছোঁ। মোৰ মতে এইবিলাক ফুলজৰি বম মানে নুফুটোৱাই ভাল। ইমান পৃথিৱীখন মানে অৱস্থা নাই আৰু গছ গছনি কাটিতো শেষেই, তাৰোপৰি শব্দ প্ৰদূষণ মানে বায়ু প্ৰদূষণ এইবিলাকতো আছে। এইকেইটা দিনটো দেৱালীৰ নামত কাণখন মানে একদম তালি মৰা দি মানে কাণখন কি অৱস্থা হৈ গৈছে মানে শব্দত কি ক'ম আৰু। তাৰোপৰি ৰাতি একদম ওলালে ধোঁৱা বাহিৰত। আমি অলপমান নিজৰ পৰিৱেশটোৰ কথা ভবা ভাল। ফৰলেনৰ নামতো গছকেইডাল গ'লে আৰু এতিয়া দেৱালীৰ নামত আমাৰ